31 নং নামনিগাঁও প্ৰাথমিক বিদ্যালয়ত আমি কেনেকৈ গুণোৎসৱৰ প্ৰস্তুতি কৰিছিলোঁ তাৰ এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে বিদ্যালয়সমূহে চাই কেনেকুৱা হৈছে আপোনালোকে ক'ব। আৰু এনেকৈ যদি আমি গুণোৎসৱৰ প্ৰস্তুতিটো কৰোঁ তেতিয়া এক্সটাৰ্নেল এভালুৱেটৰে ঘপককৈ অনুষ্ঠানবিলাকৰ চকুত পৰে, সহজে অকল কম সময়ৰ ভিতৰতে বিদ্যালয়খনৰ তাৰমানে মূল্যায়নটো কৰিব পাৰে। যদি আমি খুব ফাইলতে আবদ্ধ কৰি থাকোঁ বস্তুবিলাক, তেতিয়াহ'লে খুচৰি থাকোঁতে হয়তো বহুত কেতিয়াবা দৰকাৰী বস্তুটোকে চাবলৈ থাকি যায়। সেইখিনি কি কৰিব লাগে, মই কিছুমান বস্তু সহজে চকুত পৰাকৈ কৰিছোঁ। আপোনালোকে এবাৰ চাবচোন মোৰ স্কুলৰ ভিডিঅ'টো। লাচিত বৰফুকন শৰাই ঘটীয়া ডেকা আদোল লক্ষ্যটোৰ সমুজ্জ্বল বনোৱা তই ৰণুৱা তই গাত তোৰ ভীমৰ বল মাটি কাটিবি পৰ্বত খহাবি একে ৰাতিতেই বান্ধিবি গড় অস্ত্ৰ ধৰিবি শিলৈ ফুটাবি ৰক্তগংগা ধুৱাবি ধৰ ঘোঁৰা চলাবি নাও চলাবি মাৰিবি প্ৰথম মাৰিবি দান মোমাই কাটিবি লাগিলে হ'ব অসম মাৰিব নিদিবি চল। ধন্যবাদ। খুচৰি আমি প্ৰতিবেদনবিলাক দেখাব নালাগে। সেইখিনি কিছুমান বস্তু ইয়াতে মুকলিকৈ যিবিলাক কৰিছিলোঁ হাতৰ কামৰ বস্তুখিনি, হাতৰ কামখিনি ইয়াত শ্ব' কৰিছোঁ আৰু অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমি ইয়াতে কৰাইছোঁ। ফিট ইণ্ডিয়া যাতে এক্সটাৰ্নেল এভালুৱেটৰে সহজতে দেখা পায় বস্তুখিনি, সেইখিনি আমি ইয়াতে মঞ্চতে আমি মুকলি কৰি দিয়া হৈছিলে। ইয়াত চকুত পৰিলে যিখিনি কৰা হয় সেইখিনি ইয়াতে আমি আঁৰি থোৱা হৈছিলে এনেকৈ। আৰু ইয়াতে পুথিভঁৰাল কৰিছিলোঁ। এইটো পুথিভঁৰালটো এক্সট্ৰাকৈ আমি ইয়াতে কিতাপ ইয়াতে থাকে, ইয়াতে লাইব্ৰেৰীয়ানে ইয়াতে বহী পত্ৰ থাকে। ইয়াৰ পাছতে আৰু কিছুমান বস্তু আমি ইয়াতে এড কৰিছোঁ। এইটো মধ্যাহ্ন ভোজনৰ, এইটো প্ৰতিদিনে কিমান হয়, এইটো নিপুণ ভাৰত, বিদ্যালয়ৰ সুৰক্ষা, এইখন আছিলে আমাৰ বিদ্যালয়ৰ ক্লাছ ৰুটিন, ইয়াতে আছিলে দুৰ্ভাষ নম্বৰ, ইয়াতে আছিলে মিড ডে মিলৰ চাৰ্ট, এইখন আছিলে বিদ্যালয়ৰ তথ্য, এইখন আছিলে বিদ্যালয় পৰিচালনা সমিতিৰ মেম্বাৰ ছেক্ৰেটাৰী চাৰ্ট, এইখন আছিলে বিদ্যালয়ৰ নথিকৰণ, ইয়াতে আছিলে বিদ্যালয়ত পালন কৰিবলগীয়া উৎসৱ, সকলো যাতে সহজতে দেখিব পাৰে তেনেকৈ আমি থৈছিলোঁ। ইয়াতে আছিলে আমাৰ ছাত্ৰ সংসদখন আমি ইয়াতে মুকলিকৈ থৈছিলোঁ। ইয়াতে ছাত্ৰ সংসদ, এইখন আছিলে আমাৰ ৱাল মেগাজিন ওকণিৰ আগবান, ইয়াতে আছিলে যাতে এক্সটাৰ্নেল এভালুৱেটৰে সহজতে বস্তুখিনি দেখিব পাৰে, সেইখিনি তেনেকৈ থৈছিলোঁ। এইখন আছিলে আমাৰ মাতৃগোটৰ, ইয়াতে কৰিছিলোঁ। আৰু কৰিছিলোঁ এইখন আমাৰ টিচাৰ, যিখন শিক্ষকৰ চাৰ্টখন আমি ইয়াতে কৰিছিলোঁ। আৰু ইয়াত বৰ্ডত আছিলে এইখিনি অংকন কৰা, এইখিনি ইয়াতে আছিলে। দেখিছে ধুনীয়াকৈ আমি সজাইছিলোঁ। আৰু কিছুমান বস্তু ইয়াত আপোনালোকে নতুনকৈ শিকিব পাৰিব। এইখন ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে সুন্দৰকৈ পাছ কৰি গৈছে তেওঁলোকৰ শ্লিপ, যাতে কাৰ্যালয়টোতে সকলোবোৰ চাব পাৰে। আৰু এইখন এখন অগতানুগতিক ফেশ্বন শ্ব' কৰিছিলে ছাত্ৰ ছাত্ৰীয়ে, এইখন ইয়াতে কৰিছোঁ। আৰু কিছুমান বস্তু বিদ্যালয়ৰ কিছুমান হীৰক জয়ন্তীপতা ফটো, এনেকৈ যিবিলাক আমি ভাল কাম কৰিছোঁ এইবোৰ ইয়াতে ট্ৰেইনিঙৰ চাৰ্টিফিকেটবিলাক, ইয়াত মেগাজিনৰ সকলো এই চাৰ্টিফিকেটবিলাক যিবিলাক বিদ্যালয়ত পাইছিলোঁ আমি ভাল কামবিলাক, ইয়াৰ মুখ্যমন্ত্ৰী চিঠিখনলৈকে ইয়াতে ৰাখিছোঁ যাতে সহজে চকু পৰে। শিক্ষা আয়ুক্ত বাইদেউসকল আহিছিলে, ইয়াত থৈছোঁ ইয়াতে। এইখন ইয়াতে আমি এনেকৈ যিবিলাক অনুষ্ঠান কৰোঁ লাচিত দিৱসৰ পৰা যি কৰিছোঁ আমি ইয়াতে থৈছোঁ। ইয়াত ফিট ইণ্ডিয়াৰ পৰা
এনেকৈ কৰি যিবিলাক চাৰ্টিফিকেট ডিজাষ্টাৰ মেনেজমেণ্ট ইয়াৰ মুখ্যমন্ত্ৰী হিচাপত ইত্যাদিবিলাক যাতে এক্সটাৰ্নেল এভাৰেটে একো সুধিব নালাগে, দেখিলে যাতে চকুত পৰে, ঠিক তেনেকৈ থৈছিলোঁ আমি। আৰু ফাইলবিলাক থৈছিলোঁ, ইয়াত ফাইলবিলাকৰ এটা নম্বৰ কৈছোঁ ৰেজিষ্টাৰ, এনেকৈ যিবিলাক ইয়াত নম্বৰ দি থৈছোঁ লিষ্টখনত, এনেকৈ লিষ্ট কৰি থৈছোঁ ৰেজিষ্টাৰখিনি। আৰু সেই নম্বৰ মতে আমি ইয়াতে 1ৰ পৰা 8লৈকে কি নম্বৰ আছে ইয়াত মিনি দিলে ইয়াতে পাব। ইয়াৰ পৰা 19ৰ পৰা 28লৈকে ইয়াত, ইয়াৰ পৰা 4ৰ পৰা 5লৈকে ইয়াত। তেনেকৈ আমি ফাইলবোৰ ঠিক তেনেকৈ নাম্বাৰিং কৰি থৈছোঁ, কোনটো ক'ত ফাইল পাব এনেকৈ, যাতে বিচাৰিলে আমি সহজে পাওঁ। ইয়াত আছিলে এইখিনি, এনেকৈ আমি ধুনীয়াকৈ ইয়াত সজাই থৈছোঁ যাতে বিচাৰি ফুৰিব নালাগে। এক্সটাৰ্নেল এভাৰেটৰ যিহেতু ইয়াতে বহিব, ইয়াতে এখন দিম, সেইকাৰণে আমি কি কৰি তেখেতৰ চকুত পৰাকৈ আমি বস্তুবোৰ এনেকৈ ধুনীয়াকৈ সজাই থৈছোঁ। ছাত্ৰ ছাত্ৰীয়ে কৰা কামবিলাক ঠিক এনেকৈ থৈছোঁ, যিবিলাক ভাল কাম কৰে এনেকৈ থৈছোঁ। এইখন আমাৰ শিল্পী দিৱসৰ ৰিচেণ্ট যিখন উৎসৱ পাতিছিলোঁ আমি তেনেকৈ থৈছোঁ। ইয়াত সৰস্বতী পূজা পাইছিলোঁ, ইয়াত ছাত্ৰ ছাত্ৰীৰ বস্তুবিলাকত যিবিলাক অংকন কৰে বুলি এনেকৈ থৈছোঁ। আৰু ইয়াত আমি থৈছোঁ এলবামবিলাক, ইয়াত ইউথ এণ্ড ইক' ক্লাবৰ এলবামটো এইটো উৎসৱ পাৰ্বণৰ এলবাম ইয়াত আছে। এইটো বীৰ লাচিত থানাৰ মেগাজিনখন ইয়াত আছে, হাতে লিখা মেগাজিন। এইখন যৌৱ বৈচিত্ৰ ইয়াত থৈছোঁ। এইখন থৈছোঁ মাতৃ গোটৰ কৰ্মসূচী, মধ্যাহ্ন ভোজন ইত্যাদি ইয়াত থৈছোঁ। তেনেকৈ আমি ছিষ্টেমেটিক থৈছোঁ। ল'ৰা ছোৱালীয়ে কৰিবলগীয়া কামবোৰ চকুত পৰাকৈ এনেকৈ থৈছোঁ যাতে এক্সটাৰ্নেল এভাৰেটনে এইটো আমাৰ মেডিকেলৰ সা সৰঞ্জাম এইখিনি, এইখন থৈছোঁ আমাৰ একাডেমিক কেলেণ্ডাৰখন এইখিনিতে থৈছোঁ। তাৰপৰি বিদ্যালয়ৰ পৰা বঁটা বিতৰণি যিবিলাক বস্তু আছে আমি ইয়াতে থৈছোঁ। এইখন টবেকৰ থৈছোঁ, এইখন ৱাটাৰ টেষ্টিং, এইখন লাচিত দিৱসৰ বেনাৰ, এইখন আছে 2 নং চানকা সপোন বিদ্যালয়ৰ পৰিকল্পনাখন আমি ইয়াতে থৈছোঁ। লাচিতৰ ফটোখন আমি ইয়াতে থৈছোঁ যাতে তেখেতৰ চকুত পৰে। ঠিক এনেকৈ কিছুমান বস্তু এনেকৈ ধুনীয়াকৈ থৈছোঁ। তাৰপৰা আৰু কি পাম, আমি বিদ্যালয়ৰ যিবিলাক TLMৰ বস্তুবিলাক এনেকৈ সজাই থৈছোঁ ধুনীয়াকৈ। ছাত্ৰ ছাত্ৰীয়ে কৰা কামবিলাক, এইবিলাক TLMৰ বস্তুবিলাক এনেকৈ সজাই থৈছোঁ। FLN TLMখিনি এই বাকচটোত আছে, চাব পাৰিব। এইটো ক শ্ৰেণীৰ ৰুমটো ধুনীয়াকৈ সজাই থৈছোঁ। আৰু ইয়াতে কি বস্তু সিহঁতে বনাই কি কৰে এই বস্তুবিলাক ইয়াতে আমি ধুনীয়াকৈ ৰাখি থৈছোঁ যাতে এপাক ঘূৰিলেই তেখেতৰ ধুনীয়াকৈ চকুত পৰে। তাৰোপৰি আমি কি কৈছোঁ, তাৰোপৰি আমি ফটোবিলাক এনেকৈ আনি থৈছোঁ। এনেকৈ শিশু দিৱস, মহাত্মা গান্ধী জয়ন্তী এইবিলাক এনেকৈ থৈছোঁ। আৰু ইয়াতে থৈছোঁ আমি খেলৰ সামগ্ৰীবিলাক এনেকৈ ধুনীয়াকৈ সজাই থৈছোঁ যাতে তেখেতে খেলৰ সামগ্ৰীবিলাক আহিলে এনেকৈ চকুত পৰে। ইয়াত আছে আমাৰ খেলৰ সামগ্ৰী সকলো ইয়াতে এনেকৈ থৈ দিয়া হৈছে। আৰু আমি থৈছোঁ কিছুমান বস্তু, আমি থৈছোঁ যিবিলাক TLMৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইবিলাক ফটোবিলাক এনেকৈ ধুনীয়াকৈ সজোৱা হৈছে। আৰু আমি এটা বস্তু থৈছোঁ ইয়াতে আপোনাৰ ছায়েন্সৰ বস্তুবিলাক আমি ইয়াতে থৈছোঁ, যিবিলাক বস্তু আপুনি TLMৰ বক্স যিটো আকৌ আমি এনেকৈ সজাই থৈছোঁ। এনেকৈ ইয়াত বাদ্যযন্ত্ৰ আছে, বিজ্ঞানৰ বস্তুবিলাক আমি এনেকৈ ওলমাই থৈছোঁ যাতে সহজে তেখেতক। আৰু বস্তু কিছুমান আছে, শিকনৰ ফলাফলসমূহ আমি এনেকৈ আনি থৈছোঁ। শিকনৰ ফলাফল প্ৰতি শ্ৰেণীতে এখন শিকনৰ ফলাফল আছে, এনেকৈ শিকনৰ ফলাফলবিলাক আমি এনেকৈ আনি থোৱা আছে প্ৰতি শ্ৰেণীৰ মতে। আৰু এটা বস্তু আছে, বিদ্যালয়ৰ ৰুটিনখন আপোনালোকে প্ৰতি শ্ৰেণীতে থাকিব লাগিব। বিদ্যালয়ৰ ৰুটিনখন ইয়াতে পুথিভঁৰালৰ ক্লাছ আৰু খেল ধেমালি ক্লাছবিলাক ইয়াত ভৰাই দিব লাগিব। এইটো বাথৰুম দেখিছে, মাটি পিতে ইয়াত কাম কৰি আছে, বিভিন্ন গছ আছে ইয়াতে। এইটো লেট্ৰিন বাথৰুম।